মা মই অলপ ওলাই যাওঁ, বাকী তুমি বস্তুবোৰ ৰেডি কৰি থবা। তই আকৌ ক'ত যাও? আজি ইহঁত আহিব নহয়, ভাল কিবা এটা লৈ আহোঁ। বিহু দিন লাও পিঠা চাহ দিম হ'ব আৰু। নহয় মা, আজি তোমাক চিনাকি বস্তু এটা খুৱাম। কি চিনাকি বস্তু বাৰু? হ'ব ইমান ভাবিব নালাগে, অচিনাকি হলেও চিনাকি কৰাই দিম তোমাক। মা অ মা, তই এইবোৰ কি আনিছ? এয়া হৈছে চিনাকি ফুড প্ৰডাক্টছৰ চিনাকি নিমকি। তইচোন একেবাৰে এডভাৰটাইজ মাৰতে মাৰিলি, ডাইৰেক্ট নিমকি বুলি ক'লেই হ'ল। নহয় মা, এইটো সাধাৰণ নিমকি নহয়, ইয়াত দুটা ফ্লেভাৰ আছে, এটা হৈছে প্লেন ফ্লেভাৰ আৰু এটা হৈছে মছলা ফ্লেভাৰ। চাওঁ ময়ো খাই চাওঁ দেচোন। বৰ ভাল লাগিছে, ইয়াত তেলৰ পৰিমাণো কম আছে। মচমচীয়া, আৰু ইয়াৰ সোৱাদৰ কথাটো কৈয়ে শেষ কৰিব নোৱাৰি। আপোনাৰো চাগে এতিয়া মন গৈছে নহয়নে? কোনো চিন্তা নাই, যিহেতু আমাৰ ডিব্ৰুগড়ৰ দুগৰাকী যুৱতীৰ দ্বাৰা সম্ভৱ হৈছে এই চিনাকি নিমকিৰ সোৱাদৰ। গতিকে আজিয়ে আপোনাৰ ওচৰৰ দোকানত গৈ খবৰ লওক, নাইবা ওপৰত দিয়া নম্বৰত কণ্টেক্ট কৰি আপুনিও চিনাকি নিমকিৰ সোৱাদ লওক।